হাই আজি পিছবেলাৰ পৰা মই ভিডিঅ'টো আৰম্ভ কৰিলোঁ। আজি মানে মই প্ৰথমবাৰ মানে আজিলৈকে কেতিয়াও মানে মই মাটিমাহ বনাই পোৱা নাই। আজি প্ৰথমবাৰ বনাব লৈছোঁ, তাকো বুলি শিকি মানে কি কেনেকৈ কৰিব লাগে শিকি লৈছোঁ। তাৰপাছত মানে বনাব লৈছোঁ আজি প্ৰথমবাৰ। সেইকাৰণে ষ্টাৰ্ট দিলোঁ আজি ভিডিঅ'টো, আগলৈ চাই থাকিব। আৰু মই এতিয়া প্ৰথমতে পানী এবাতি লৈছোঁ, এয়া কাঁহৰ বাতিত এক বাতি। মানে মাটিমাহ বনালেতো খাৰটো লাগিব, সেইকাৰণে কলৰ বাকলিৰ মানে পৰা পুৰি মেলি খাৰ বনাম। সেইকাৰণে আপোনালোকক অকণমান দেখাওঁ কেনেকৈনো মই খাৰখিনি বনাওঁ। লোকেল কলৰ বাকলিৰ পৰা খাৰ বনাওঁ, আপোনালোকক অকণমান দেখাওঁ, আহকচোন চাওঁ। এয়া জুই জ্বলাই ল'লোঁ কলৰ বাকলি পুৰিবলৈ। এয়া কলৰ বাকলি হয়, এতিয়া মই পুৰিম। এডাল চেপেনা ল'লোঁ, চেপেনাডালৰ পৰা মানে চুবলৈ ভাল হ'ব, কাৰণ জুইত পুৰিছোঁ, হাতখন পুৰি নাযাব, সেইকাৰণে চেপেনাডাল আনি ল'লোঁ মই। এয়া চাওক কলৰ বাকলি হৈছেগৈ আৰু পুৰি মেলি। এয়া মানে ক'লা ক'লা হ'ব লাগিব, তেতিয়া খাৰটো হ'বগৈ। এয়া হৈছেগৈ আৰু এতিয়া মই পানীত দি দিওঁ। এইখিনি এতিয়া অকণমান দেৰি তিয়াই থ'ব লাগিব পানীখিনিত। আৰু ইয়াত মই ৰাতিপুৱাই মাটিমাহখিনি দলি মেলি পিচি ইয়াত পানীত তিয়াই থৈছিলোঁ। এয়া চাওক ধুনীয়াকৈ পিছবেলা মানে 5-6 ঘণ্টামান তিয়ালোঁ মই মাটিমাহখিনি। এতিয়া বনাবহে লাগে, গধূলিকৈ খাম বুলি মানে মাটিমাহ আজি মই ধুনীয়াকৈ তিয়াই থৈছিলোঁ। এয়া চাওক ধুনীয়াকৈ কোমলি গ'ল। এয়া চাওক মোৰ খাৰখিনি ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। চাওক মাটিমাহখিনি ধুই ল'লোঁ, এতিয়া বনাবলৈহে ৰেডি কৰিব লাগে। এয়া চাওক এতিয়া মই ধুনীয়াকৈ কুকাৰত দি লওঁ। আৰু মই মাটিমাহত দিম নহৰু, জলকীয়া, তেজপাত এখিলা আৰু আদা। এইখিনি মই ধুনীয়াকৈ এতিয়া পিচি ল'ম। এয়া চাওক মই আদা নহৰুখিনি থুকুচি ল'লোঁ আৰু জলকীয়াখিনি দুফাল কৰি ল'লোঁ আৰু তেজপাত এখিলা আছে, মই নহৰুখিনি ইয়াত দি দিওঁ ধুনীয়াকৈ। জলকীয়াকেইটাও দি দিওঁ, তেজপাতখিলাও দি দিওঁ। আৰু এতিয়া দিম ক'লা ক'লা কলৰ পৰা পুৰা খাৰখিনি। এয়া চাওক ধুনীয়াকৈ ক'লা ক'লা মানে খাৰখিনিয়ে ক'লা কৰি পেলালে। এতিয়া মই ধুনীয়াকৈ বন্ধ কৰি লওঁ। মই কুকাৰটো গেছত বহাই দিলোঁ, এয়া জুই জ্বলাই দিলোঁ। এতিয়া মই বইল হ'বলৈ দিছোঁ আৰু এয়া 3-4টামান হুইচেল মাৰিব লাগিব। মাটিমাহখিনি কুকাৰত বহাই দিলোঁ, বইল হ'বলৈ দিছোঁ। তাৰপিছত তেল মাৰিম। তাৰ আগতে মই আপোনালোকক এটা বস্তু দেখাওঁ। আপোনালোকে তিতা ফুল খাই পাইছেনে? যদি পাইছে কমেণ্ট কৰি জনাব। মানে মই এই তিতা ফুলৰ কথা কৈছোঁ, নিশ্চয় গম পাইছে চাগে চাই। মানে এই তিতা ফুলটো মোৰ বেছি খোৱা নহয়, কাৰণ মই তিতা বেয়া পাওঁ খাই, সেইকাৰণে খোৱা নহয়। আগত দুবাৰমান খাইছিলোঁ, আলু পিটিকাৰ লগত কিবা কিবিৰ লগত খাইছোঁ বাৰু, তথাপি বহুত তিতা মানে নোৱাৰোঁ খাবলৈ মানে। তাৰপিছত মায়ে ক'লে যে তিতা ফুল এনেকৈ খালে মানে তিতা নহয়, সেইকাৰণে ভাবিলোঁ আপোনালোকক অকণমান দেখাওঁ কেনেকৈ মানে খালে তিতা নহয়। সেইকাৰণে আগলৈ চাই থাকিব এই তিতা ফুলৰ ৰেচিপিটো। এইফালে চাওকচোন কস্তুৰী পুৰা একদম ককাইক লগত পুৰা খেলিছে চাওকচোন। পৰি গ'ল, পৰিলে আকৌ দৌৰিছে। এয়া আকৌ ঠেলিছে কস্তুৰীয়ে, চাওকচোন। ইমান স্পীড গৈছে ছোৱালীজনী কস্তুৰী। আৰু এইফালে আমাৰ নতুনকৈ এটা বাথৰুম বনাইছোঁ, মানে এইটো পেচাব কৰা বাথৰুম হয়। মানে আগৰ আছিলে, পচি মানে ভাঙি থাকিলে, বৰষুণত তিতি পচি গ'ল, তাৰপিছত ভাঙি থাকিলে, সেইকাৰণে এতিয়া আকৌ নতুনকৈ বনাব লগা হৈছে। এয়া মামাই বনাই দিছে, বঢ়িয়া জেগাটো বনাই দিছে দেই। আৰু দুখন বনাব আছে। এয়া আৰু এইফালে চাওক কস্তুৰীয়ে চিপছ খাই আছে আৰু শুই উঠিছে। বুঢ়া একদম লিপষ্টিকৰ কালাৰ মানে গোটেই লগাই দিছে মুখে। যিহেতু মনোজ ভাই নাই, বহুত দিনৰ কাৰণে ওলাই গ'ল, সেইকাৰণে ঘৰৰ কামবিলাক ময়ে মানে ক'ত কি কৰিব লাগে দেখাই দিছোঁ আৰু সেয়া মানে আপোনালোকক অকণমান দেখাই দিলোঁ যে ইয়াক বনাই আছে।
বহুত দৰকাৰ যিহেতু। আৰু এতিয়া আপোনালোকক দেখাওগৈ তিতা ফুলৰ ৰেচিপিটো। আৰু এইফালে মই তিতা ফুলখিনি অকণমান বইল কৰিব লাগিব, উতলিছেগৈ আৰু লাহে লাহে অলপ মানে বইল কৰি মেলি পানীটো চেপি পেলাই দিব লাগিব। ইয়াতে অকণমান বইল কৰি লওঁ ধুনীয়াকৈ। উতলটো আহি গ'ল, এতিয়া মই গেছটো অফ কৰিব লাগিব। ঠাণ্ডা হৈ মেলি ইয়াক চেপি মেলি পানীটো পেলাই দি লওঁ। এয়া চাওক তিতা কচুখিনি মই ধুনীয়াকৈ চেপি ল'লোঁ, তাৰপিছত পিঁয়াজ কাটি ল'লোঁ, এয়া ডিম এটা আৰু এয়া পাঁচফোৰণ অকণমান দিম। এইখিনি চাওক ধুনীয়াকৈ মই চেপি লোৱাত মানে পানীখিনি পেলাই দিলোঁ, তিতাটো গুচি যায় আৰু। তাৰপিছত এয়া পিঁয়াজ মই এতিয়া ধুনীয়াকৈ বনাওঁ। এয়া চাওক মোৰ তিতা ফুল ৰেডি হৈ গ'ল। মই নিমখ দিছোঁ, কিন্তু ভিডিঅ'ত দেখাবলৈ পাহৰি থাকিলোঁ। নাভাবিব যে নিমখ নিদিলোঁ বুলি, পাহৰিলোঁ বুলি, কিন্তু দিলোঁ। এয়া চাওক তিতা ফুলখিনি। এয়া ৰচুন পাত কিলোমান কাটি ল'লোঁ। তাৰপিছত এয়া হ'ল পিঁয়াজ আৰু এয়া ধনিয়া পাত কাটি ল'লোঁ। ধুনীয়াকৈ এতিয়া তেল মাৰিব লাগিব। তেল মাৰাৰ পিছত দিম আৰু। যিহেতু আমাৰ ঘাটনি নাই, মানে বনোৱাই নাই মানে, আৰু কিনাও নাই, সেইকাৰণে এইডালৰ পৰা মাৰিছোঁ। এইডালৰ পৰাই মানে ঘাটনি নিচিনাকৈ মানে ব্যৱহাৰ কৰিছোঁ আৰু, তথাপিও কামত আহিছে এয়া ধুনীয়াকৈ। এইফালে চাওক কস্তুৰীয়ে চাই আছে, এইফালে কাৰ্টুন ধুনীয়াকৈ শুই কস্তুৰী হাই কৈ দে। এতিয়া সময় 9:30মান বাজিলে। খালো বলো। এতিয়া কি আঠুৱা চাই গম পাইছে যে আমি যে বিচনাত আছো। মানে এতিয়া গৰম দিন আহিছেতো, মানে গৰম ঠাণ্ডা মিক্স দুটাই আছে, তথাপি মানে মহ ওলাই, মানে আমাৰ ইয়াত মহ ওলাইছে। সেইকাৰণে আঁঠুৱাত তৰি ল'লোঁ আৰু আঁঠুৱাৰ ভিতৰত আছোঁ। কস্তুৰীয়ে শুই পূৰা কাৰ্টুন চাই আছে। আৰু মাটিমাহখিনি প্ৰথমবাৰ বনালোঁ যদিও বহুত বেছিয়ে ভাল লাগিল। মুখৰ পৰা কৈহে দিছিল মানে এনেকৈ কৰিব লাগে বুলি। মই সেইমতে কৰি গ'লোঁ। ভাল লাগিলে খাবলৈ। ফাৰ্ষ্ট টাইম বনাইছোঁ, আপোনালোকক ক'লোৱে মই ফাৰ্ষ্ট টাইম বনাইছোঁ মাটিমাহ। তেনেকৈ মই বনাই পোৱা নাই, আৰু মানে মই মাটিমাহ ইমান খাই ভালেও নাপাওঁ, মানে সেইকাৰণে ইণ্টাৰেষ্ট নাই মানে ইমান বনাবলৈ। কিন্তু কেতিয়াবা মাজে মাজে খাব মন যায়। ভাল নাপাওঁ বুলি ক'লেও মানে কেতিয়াবা মানে বহুত মাহৰ মূৰত মানে কেতিয়াবা খাব মন যায়। সেইকাৰণে বনাব মন গ'ল আজি, সেইকাৰণে বনালোঁ। শিকিলোঁও, বনাই শিকিলোঁ আজি মই বহুত বছৰৰ মূৰত। সেয়াই আৰু আজি তেনেকাই আৰু মোৰ মানে কি আৰু, ঘৰত মানুহ নাই, তিনিটাইনো কি ভিডিঅ' বনাম, ক'তো যাবও পৰা নাই, ওলাই যাব পৰা নাই, ঘৰতে আছোঁ। সেয়ে ভাবিলোঁ ৰেচিপি বনাওঁ, আপোনালোকক আগত দেখাওঁ। মাটিমাহ খাব মন গৈছিল, ভাবিলোঁ আপোনালোককো মানে মই শিকিমো, মানে আপোনালোকক অকণমান দেখাম তেনেকৈ বুলি ভাবিলোঁ আৰু। সেইকাৰণে কেনেকৈ পালে জনাব আৰু কমেণ্ট কৰি জনাবচোন। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে। আগলৈ ভাল ভিডিঅ'বলৈ আনিবলৈ চেষ্টা কৰিম। যিহেতু মনোজ ভাই মৰিগাঁৱত আছেগৈ, কেতিয়া আহিব মানে আহিব আৰু আহিলে মানে ফুৰিবলৈ যাবলৈ আকৌ চেষ্টা কৰিম। যিহেতু আৰু ঘৰত সোমাই মোৰ আমনি লাগিছে, কিন্তু মনোজ ভাই ফুৰি আছে, কিন্তু মোৰ আমনি লাগিছে, সেইকাৰণে ফুৰিব যাবলৈ চেষ্টা কৰিম আৰু। সেইকাৰণে আজি ভিডিঅ'টো ইমানখিনিয়ে। লগ পাম অন্য এটি ভিডিঅ'ত। আজিলৈ বাই বাই।